হ'ব দিয়া কিমান আৰু দুখ কৰি থাকা ঘৰৰ ল'ৰা একদিন আহিবতো ঘৰলৈ ঘূৰি দাদা তামোলখন কাটা তামোলখন দিয়া এয়া কোন আহি ৰ'ল সি পদূলি মুখত আমাৰ ঘৰলৈকে আহিছে নেকি হৰ্ণ বজাই আছে দেখোন চোৱাচোন চোৱা বুপা 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 আপুনি কোৱাচোন তাৰ মূৰত বেণ্ডেজ দেখিছোঁ সি ক'ৰবাত মাৰপিট কৰিছে নেকি ক'ত পালা তাক মই আনিছোঁ তেওঁক এজেগাৰ পৰা বৰ্তা আচলতে কওকচোন আপুনি মানে তেওঁৰ লগত হৈছিলে কি মই কালিৰ পৰা তেওঁৰ লগত আছোঁ দেখাততো তেওঁক পাগল যেন লগা নাই কি ক'ম মা ও মা ও মা ও বুপা কি হ'ল মোক টকা 500 লাগে টকা 500 লাগে কিয় কালি দেখোন 1000 টকা নিছিলি কালি 1000 টকা ৰখে 1000 টকা হ'বলা মোৰ ৰখি থাকে নেকি কি হ'ল ঐ তোক সদায় সদায় পইচা দিবলৈ আমি ক'ত পাওঁ পইচা হা তই জানা নাজানো মই ভেঞ্চাৰ স্কুল এখনত যে কাম কৰোঁ হা নাজানো নাজানো সেইবোৰ কথা মই নুশুনো পইচা কি গছত লাগে হা ঐ অঁ ইহঁত হাঁহিছে ঐ তই নিচা কৰ নেকি নিচা কৰ নহ'লে তোক কিমান পইচা কিয় লাগে আৰু তুমি পইচা দিওঁতে এটা হিচাপ ৰাখিব লাগে সি ক'ত খৰচ কৰিছে তুমি নষ্ট কৰিছা ল'ৰাটোক পইচা দি খুজিলে পইচা দিবা সেইবোৰ লিষ্ট খুলিবলৈ মই ৰখি থকা নাই মোক পইচা দিয়া মোক পইচা লাগে লগৰবোৰে দাবী দাবী বাইক লৈ ঘূৰি ফুৰিছে আৰু মোৰ হাতত পইচা ক'ত মোক পইচা লাগে ঐ তোক পইচা দি মই আজিলৈকে ঘৰটো বনাব পৰা নাই কিমান পইচা নিলি হিচাপ আছে ওলা তই ঘৰত ওলাই যা ওলাই গৈ ইনকাম কৰি পেলাই যি কৰগে যা বাইক ল ঘৰ বনাই কি কৰ নিচা খাওঁ কি কৰগে ওলাই যা ঘৰৰ পৰা মই ঘৰ বনাম ওলাই যা মই ঘৰ বনাম তোমাৰো ঘৰ বনাব মতে খাইছো নাই নাই ই ওলাব লাগিব ঘৰৰ পৰা সহ্য কৰিব নোৱাৰো কোন ওলাব ঘৰৰ পৰা ঘৰৰ পৰা কোন ওলাব ঘৰৰ পৰা কি হ'ল তই কাটি দিয়া কি হ'ল ঘৰ পৰা তই এবাৰ কাটিবি পইচা দিব নোৱাৰিলে ঘৰ পৰা গেট আউট বলো আমি অকমান আমি হৈছে কি ইয়াৰ হৈছে কি বলো বলচোন আমি হৈছে কি ইয়াৰ বা তই কি হৈছে ইয়াৰ ও বা বলো বলো সারা টকা 1000 বিচাৰতে দিব নোৱাৰে মোক লিষ্ট খোলাই কি চাকৰি কৰে
টাইমটো পাছ হৈ যাব এখন জোকাও বল 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 বুঝছো বল ভাল বল বল এই পাগল কোপা আহিল তই এই ৰাতিখন চাই বেগটো কি আছে চাও ওলে এই এইটো চা কি আছে পাগল মোৰ পাগল নহয় মোৰ तो पागल है ना मत आपा ना तो पागल है ये पा आता नहीं नहीं तो पागल है ना मैं पागल ना तो पागल है वो पागल ना तो पागल है तो पागल पागल बोली कोई আছে ओ एक घर কি আছে কে মারছো মর তো কে মারছো তোরে মর কে মারছো আল্লাহ দুর্বল পাই পেলা মানুষ মারিবা আইছ যা যদি মই ইয়াত আৰু দেখা পাও কথা বেয়া হ'ব সালা ভদ্ৰ মানুহৰ অভদ্ৰ সন্তান তোৰ ইমান বেয়াকে মাৰিছে মানুহটো চাও ইছৰাম দে জুলাইছে মই নামানো এইবোৰ সমাজৰ সৎ পথ দেখুৱা মানুহৰ অসৎ সন্তান ইহঁতবোৰ পাওঁ ইয়াত বহ ইমান বেয়াকে মাৰিছে আপোনাৰ হস্পিটালত নিব লাগিব বলক বলক মোৰ বাইক আছে মোৰ বাইকতে লৈ যাম বলক বলক মারিছে কোনে মারিছে বলো 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 তুমি উঠে পারিব না এই যে একো নহয় ভালো হ'ব মই হস্পিটাল লৈ যাম উঠক পারিব না উঠক Terang biasa, mau dari itu tadi mau. Main bola. Udah main bola. Udah main. Mau aku nama. Udah main. Up. Gol dua. Mau bim apa lagi? Apa dari itu tadi? Dari itu bohong. Ini aja bohong. Mau mana? Hap. Terang biasa mukon mau dari itu tadi mau. Dari itu kaki. Ya cuki toh. Ini aja bohong jagok. Ekor sinta naik. Mau aku nak dari itu kaki dia. Sudah. Ah, ipalah gurau. মানে গুড়াক একো নহয় এফেলে একো নামাৰে মই আছো একো নহয় ড্ৰাই কাটি প্ৰায় হৈ গৈছে চাওঁ অলপ মুখখন উপল দিওঁ প্ৰায় হৈ গৈছে দেই ইয়াৰ পিছত আমি ড্ৰাই কাটি হোৱাৰ পিছত গা ধুবলৈ যাম আপোনাৰ কাপোৰখিনি মই সলাই দিম ধুনীয়াকৈ গা ধুই দিম তাৰপিছত আপুনি বৰ ধুনীয়া মানুহ এটা হৈ পৰিব আপুনি গ'ল কোন গ'ল এক মিনিট ৰ'ব দেই এক মিনিট আচ্ছা আপুনি মোক এটা কথা কওকচোন আপোনাৰ ঘৰটো কোন জেগাত আছিলে কাক কাটিলে গৰুগে কোন গ'ল মোক কওক আপুনি ঘৰটো ক'ত আছিলে আপোনাৰ মই যাওঁ ক'লৈ যায় ৰ'ব ভোক লাগিছে গম পাইছোঁ আহক মই গাটো ধুৱাই দিম আমি এই পিছফালে গৈ পেলাই এপটা গাটো ধুই ল'ম দেই ব'লক লাহেকৈ বহি দিয়ক একদম দেই চাওঁ নাই হোৱা এনে উঠিলে কেনেকৈ হ'ব আৰম্ভ কৰিছোঁহে মই ধুনীয়া হ'ব দেই মই পানী অকণ ঢালি দিওঁ হাতটো সোমাওক এফালে হাতটো সোমাওক বাছ এই বুটামটো মাৰক আৰম্ভ কৰক পাৰিবনে এই চকীখনতে আপুনি বহক মই ভিতৰৰ পৰা গৈ পেলাই ভাত কেইটামান লৈ আহিম ক'লৈকো নাযাব কিন্তু দেই ইয়াতে বহি থাকক মই আহি আছোঁ এতিয়া খাই লওক তাৰপিছত আমি এজেগালৈ ফুৰিবলৈ যাম দেই খাই লওক বৰাগাঁও ঘৰত কোন কোন আছে হয় নেকি ভাত দে ঘৰত কোন কোন আছে দেউতাক পঠাই দিলে আৰু মা নাই
হ'ব হ'ব আমি এতিয়া ফুৰিবলৈ যাম দেই গাঁওখন নাম কি কৈছিলে গাঁও হ'ব ইয়াতে আগৰ চিটত ধুনীয়াকৈ বহি লওক দেই ধুনীয়াকৈ বাছ ঐ তুমি তাৰ ভিতৰত যা এইটো হয়নে এইটো ৰাস্তা হয় নে এই সিফালৰ গাঁওখন সিফালৰ গাঁওখনটো সেই যে সেইদিনা সি ওলাই গ'ল আৰু ঘৰলৈ ঘূৰি থাকে ৰ'বচোন ফোন এটা আহিছে এই বন্ধু কিৰণ শইকীয়া মই কৈছিলোঁ যে তেওঁ বন্ধু হয় 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 এই আহোঁতে শিৱ মন্দিৰ এটা পাইছেনে এইখিনিতে হয় শিৱ মন্দিৰটো আপুনি বাওঁহাত লেফ্ট ল'ব বাওঁহাতেদি আহক আমি চোতালতে বহি আছোঁ আহক লগ পাব আহক হয় হয় ঠিক আছে তেওঁ কিৰণ শইকীয়া খুৰী আহকচোন তাক টেবলেটটো খুৱাই দিছেনে ঠিক আছে মই কি কৈ আছিলোঁ কিৰণ শইকীয়া আৰু তেওঁৰ কেইজনমান বন্ধু মিলি পেলাই এটা নিচামুক্তি কেন্দ্ৰত তেওঁলোকে গঢ় দিছে আমাৰ সমাজৰ যিসকল যুৱক যুৱতী বিপথে পৰিচালিত হৈছে নিচাত আকৃষ্ট হৈছে গ্ৰস্ত হৈছে সেইসকল যুৱক যুৱতীক তেওঁলোকে উন্নত মানৰ চিকিৎসা প্ৰদান কৰিছে আৰু মই আশা কৰোঁ আমাৰ ধীৰাজো 3 মাহমান চিকিৎসা হোৱাৰ পিছত তেওঁ সম্পূৰ্ণ আগৰ দৰে সুস্থ হৈ উঠিব গম পাইছেনে এই শইকীয়া আহি পাইছে হয় শইকীয়া আহক 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 এই খুৰী চকী এখন আনি দিব ৰাস্তাটো ভালকৈ একো অসুবিধা হোৱা নাই অসুবিধা একো বহক চাওক খুৰা এই নিচাসক্ত দ্ৰব্যবোৰৰ বাবেই এদিন মই মোৰ ভাইটিক মোক এই দুখৰ বাবেই মই তাৰ পিছত বহু ল'ৰা সমাজৰ বহু ল'ৰা এই নিচাসক্ত দ্ৰব্যবোৰৰ পৰা মুক্তি কৰিবৰ কাৰণে এই অনুষ্ঠানটো আমি আৰু ইয়াৰ পৰা আমি বহুত ধৰণে উপকৃত হৈছোঁ নিশ্চয় 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 আৰু তেওঁ কথাটো হয় তুমিতো কৈছাই তেওঁ চিন্তা কৰিব মই গম পাইছোঁৱেই হয় হয় তেওঁ পুৰা আপুনি চিন্তা নকৰিব আমি আশ্বাস দিছোঁ 3 মাহৰ ভিতৰত তেওঁ সুস্থ হৈ গ'ল মানে কি হয় খুৰা আমি আমাৰ ল'ৰা ছোৱালীক যি বিচাৰে তাকে দি দিওঁ তেওঁলোকে বাইক এখন বিচাৰিছে বাইক দি দিওঁ কোনোবাই কাৰ বিচাৰে কাৰ দি দিওঁ কিন্তু আমি তাৰপিছত লক্ষ্য কৰোঁ নে মোৰ ল'ৰাটো ক'লৈ গৈছে কাৰ লগত ক'লৈ কি কাম কৰিছে কি খাইছে কিমান সময়ত আহিছে আমি আমাৰ ছোৱালীজনীক ঘৰতে কিন্তু সকলো সময়তে আমি তদাৰক কৰোঁ তই ইয়াত নাযাবি তালৈ নাযাবি কাৰ লগত ঘূৰিছ কিন্তু আমি সেই একেই কথাটো আমি নিজৰ ল'ৰাটোৰ লগত কিয় কৰিব নোৱাৰোঁ ঠিকেই কৈছে আমি ছোৱালীৰ ক্ষেত্ৰত যিমান সচেতন ল'ৰাবোৰৰ ক্ষেত্ৰত সিমান সচেতন নহয় থাকে এইখিনিতে এটা কথা কওঁ অতি কমেও 20 বছৰমান বয়সলৈকে ইয়াৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিব লাগে নহ'লে কি হ'ব জানা নহ'লে নৰব দেশ সকলো হ'ব নিশ্চিত